সকলোকে হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া সকলোকে হাই কৰি দিয়া হাই আজি আৰবি মই ভিডিঅটো ষ্টাৰ্ট কৰি দিছো নমস্কাৰ বন্ধুবান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ ভাল আৰু বৰ্তমান মই ভালে আছো যিহেতু ৰঙালী বিহু আহি আছে আগতীয়াকৈ আপোনালোকলৈ হিয়ামৰা শুভেচ্ছা জনালো আৰু দেখিবলৈ মোক দেখি গম পাইছে যেহেতু আজি মই নিজে ভিডিঅ' কৰিছো এনে ভইচ অভাৰ দি থাকো আজি মই বহুত বেছি মনটো ভাল লাগি আছে আচলতে মই ঘৰৰ পৰা 7 তাৰিখে আহিছো আৰু আহি মই বহুত ধুনীয়া এটা গিফ্ট পালো এওঁৰ পৰা বিহুৰ বুলি মোক দিছে যেহেতু মই আশা কৰা একদমেই নাছিলো মই ভবাই নাই এনেকুৱা এটা গিফ্ট আনি থৈছে বুলি আজিকালি মাজে মাজে সারপ্রাইজ দি থাকে মোক দেখো আইতো কোভার মানে রে কোভারকে দেখো তোমারটো দেখাই দিয়া নীলাটো নীলাটো দেখাই দিয়া কোনটো নীলাটো এইটো এইটো ধুনীয়া লাগিছে থেংক ইউ দেই ধুনীয়া লাগিছে ৱাও কভাৰ দিছে তাৰ পৰা ৰেড টেবল ক্লাব এইটো দিছে ইয়াত কভাৰ এটা দিছে OnePlus-ৰ লগত তাৰ পাছতে এডাল চাৰ্জাৰ কেবল এডাল চাৰ্জাৰ তাৰ পাছতে ইয়াৰ লগত এটা ফ্ৰী পাইছো OnePlus হেডফোন খুলি পেলাই দেখাই এইটো মোৰ মৰমৰ ফোনটো এওঁ গিফ্ট কৰিছে এইটো ফোনৰ কালাৰটো আপোনালোকক বেক কভাৰটো খুলি পেলাই দেখুৱাম এইটো OnePlus-ৰ বেক কভাৰ অৰ্ডাৰ কৰিছিলে একেলগে বহুত ধুনীয়া হয় চাওকচোন কালাৰটো ইমান মৰম লগা আৰু ইয়াৰ আপোনালোকে জানেই এইটো নতুনকৈ লঞ্চ কৰিছে আৰু ছোৱালীৰ ফটোখন দি থৈছো ইমান মৰম লাগিছে চাওকচোন তাইৰ ফটোখন আপোনালোকক দেখুৱাই দিছো এইটো মডেল নেম হৈছে OnePlus Nord CE4 ইয়াৰ বেটাৰী হৈছে 5500 mAh RAM 8GB আৰু ফ্ৰন্ট কেমেৰা 16 MP ৰিয়েৰ 50 MP প্লাস 8 MP ষ্টৰেজ হৈছে 256 GB কালাৰটো চাওকচোন কিমান ধুনীয়া হয় কালাৰটো আপোনালোকক জুম কৰি দেখুৱাই দিছো কালাৰটো বহুত ধুনীয়া এইটো হয় মই এওঁ যেতিয়া OnePlus আছে মই চলাই পেলাই ভাল পাওঁ মানে OnePlus মই আইফোনতকৈ OnePlus ভাল লাগে মোৰ চলাই মই কৈ থাকো OnePlus এটা ল'ব লাগিব কিন্তু ফাইনেলি মোক আনি দিলে আৰু ইয়াৰ লগত বেক কভাৰ মই আপোনালোকক কৈছোৱে বেক কভাৰটো OnePlus-ৰ দিছে বহুত বেছি হাৰ্ড হয় বেক কভাৰটো বহুত বেছি ভাল হয় আৰু তাৰ লগত এটা ব্লুটুথ হেডফোন আহিছে অফাৰ দিছে ইয়াৰ লগত আৰু ব্লুটুথ হেডফোন এটা তাৰ পাছতে চাৰ্জাৰটো লগতে আহে তাৰ পাছতে আৰু এটা বেক কভাৰ দিছে ইয়াৰ লগত আপোনালোকক ভিডিঅ'টো মই কৰি ৰাখিছো আপোনালোকে চাব কি দিছে আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে OnePlus মই বহুত দিন হ'ল চলাই আছে ভালেই পাইছো OnePlus ভাল লাগে আৰু যদি আপোনালোকৰ সপোনৰ ফোনটো ল'বলৈ আছে তেন্তে লৈ ল'ব OnePlus